বাংলাদেশত জুই জ্বলিছে আৰু সেই বাংলাদেশৰ জুইত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰুটি সেকিব চেষ্টা কৰি আছে। নমস্কাৰ বন্ধুসকল। অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আপ্ৰাণ চেষ্টা চলাই আছে। ধৰ্মীয় সংঘাতেৰে অসমক অস্থিৰ পৰিৱেশৰ মাজত ঠেলি দিয়াৰ কাৰণে এটাৰ পিছত আন এটা সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি সকলো সময়তে সংখ্যাগুৰুৰ মাজত ধৰ্মীয় উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি হ'ব পৰা বক্তব্য প্ৰদান কৰি আহি আছে। এনেকুৱা বক্তব্য প্ৰদান কৰাৰ আঁৰৰ ৰহস্য কি হ'ব পাৰে? চাওঁ আহক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা কিছুদিনৰ পৰা যি ধৰণৰ বক্তব্য প্ৰদান কৰি আছে তাৰে কেইটামান বক্তব্য আপোনালোকৰ মাজত আগবঢ়াইছোঁ আৰু এই বক্তব্যসমূহত কেৱল এটা ধৰ্মক টাৰ্গেট কৰি লোৱা হয়। প্ৰথমটো বক্তব্য আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ। 1951 में 12%, आज असम में मुस्लिम पॉपुलेशन 40%। हम यह সম্পূৰ্ণ ভুৱা এটা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিলে। সঁচা অৰ্থত অসমত 1951 চনত 25% মুছলিম মানুহ আছিল অসমত আৰু তাৰ পিছত যদি দেখা যায় যে 2011 চনৰ সেন্সাছৰ তথ্য মতে অসমত ইছলাম ধৰ্মাৱলম্বী মানুহ আছিল 34%। 2011 চনৰ পিছত অসমত আৰু কোনো ধৰণৰ সেন্সাছ হোৱা নাই, যাৰ কাৰণে বৰ্তমান সময়ত অনুমানিক এটা ধাৰণা কৰা হৈছে যে অসমত মুছলিম মানুহৰ সংখ্যা 35%, অৰ্থাৎ 35%। দ্বিতীয়টো বক্তব্য আপোনালোকৰ মাজত আগবঢ়াইছোঁ। চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল, আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে। হিন্দুৰ মঠ মন্দিৰ আজি এয়া সম্পূৰ্ণ ভুৱা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিছে। বাংলাদেশত সঁচা অৰ্থত স্বাধীনতাৰ আগত 1951 চনত হিন্দু মানুহৰ সংখ্যা আছিল 22% আৰু বাংলাদেশ স্বাধীন হোৱাৰ পিছত হিন্দু মানুহৰ সংখ্যা প্ৰথমটো সেন্সাছত তথ্য দিয়া মতে 1978 চনত 13.5%, 2001 চনত 9.2%, 2011 চনত 8.5% আৰু 2022 চনত 8.0%। তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে জিলাত 30% আমি হিন্দু মানুহ আছোঁ, মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছোঁ, অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ। এতিয়া সম্পূৰ্ণ এটা ভুৱা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে, কাৰণ অসমত 2011 চনৰ সেন্সাছ মতে ধুবুৰীত হিন্দু মানুহৰ সংখ্যা আছিল 19.2%, বৰপেটাত হিন্দু মানুহৰ সংখ্যা আছিল 29.2%, বৰপেটাত 30.11%, মৰিগাঁৱত 47.2%। 2011 চনৰ সেন্সাছৰ পিছত অসমত আৰু সেন্সাছ হোৱা নাই, যাৰ কাৰণে অনুমানিক ইণ্ডিয়া সেন্সাছ ৱেবছাইটত প্ৰকাশ কৰা মতে ধুবুৰীত 19.92%, বৰপেটাত 29.10%, মৰিগাঁৱত 47.19%। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মিছা তথ্য প্ৰচাৰ কৰাৰ আঁৰৰ কাহিনী কি হ'ব পাৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় বাৰে বাৰে এনেকুৱা মিছা তথ্য প্ৰচাৰ কৰি আছে? 3 নম্বৰ বক্তব্যটো আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ যে গুৱাহাটীত দীৰ্ঘদিনীয়া যি বানপানীৰ সমস্যাৰে বানপানীৰ সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য প্ৰদান কৰিছে? কৰিব নাপায় নহয়, তাত পানী আহে নে নাই? এবাৰ পানী অহাৰ দিনাখন আপোনালোক মোৰ লগত ওলাব, ভূপেন বৰা ওলাব, গৈ পেলাই মই একেলগে তাত ষ্টেডিয়ামখনৰ স্থাপন হৈছিল 2008 চনত আৰু আমি যদি চাওঁ যে 2004 চনত গুৱাহাটী মহানগৰখনত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিল, তাতে কেইবাজন মানুহৰ মৃত্যু হয়। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টেডিয়ামক লৈ লগাৰ প্ৰকৃত ৰহস্য কি হ'ব পাৰে? তাৰ ইউনিভাৰ্চিটিৰ ভিতৰত সোমালে মক্কা মদিনাত সোমোৱা যেন লাগে, এনেকুৱা বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰে। ষ্টেডিয়ামৰ 11তম প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া অতিথি হিচাপে লোৱা হ'ল আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত ষ্টেডিয়ামৰ ভিতৰত সোমাই এই অনুভৱটো কৰা নাছিল যে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিলে মক্কা মদিনাত যেন সোমোৱা লাগে। 2021 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সেই প্ৰতিষ্ঠানটোৰ ভিতৰত প্ৰৱেশ কৰিছিল, সেই সময়খিনিত এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো বক্তব্য দেখা পোৱা নাই আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বক্তব্য প্ৰদান কৰাৰ
কাৰণ কি হ'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়া এই বক্তব্যসমূহৰ পৰা এটা বস্তু প্ৰমাণ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ এটা ধৰ্মৰ মানুহক টাৰ্গেট কৰি লোৱা হৈছে অসমত কেৱল এটা ধৰ্মীয় মানুহক টাৰ্গেট কৰি লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26ৰ যি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা কৌশল ৰচনা কৰিছে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি ৰাজনীতিৰ এই গদিখন ৰক্ষা কৰিবলৈ হিন্দু মুছলমানৰ কাঠখন খেলিব বিচাৰিছে আৰু হিন্দু মুছলমানৰ কাঠ অবিহনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকল্প কোনো ধৰণৰ তেনেকুৱা ৰাজনৈতিক হাতিয়াৰ পোৱা নাই যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ মুখত দিনে ৰাতিয়ে কেৱল এটা ধৰ্মীয় মানুহক টাৰ্গেট কৰি লোৱা দেখা যায় প্ৰথমটো ভাষণৰ পৰা শেষৰ ভাষণটোত কেৱল এটা ধৰ্মীয় মানুহক টাৰ্গেট কৰি লোৱা হৈছে কাৰণ যিখন শিক্ষা প্ৰতিষ্ঠানক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিলে এই শিক্ষা অনুষ্ঠানৰ পৰাই আমি বুজিব পাৰিছোঁ যে এই শিক্ষা অনুষ্ঠানটো টাৰ্গেট কৰি লোৱাৰ মূল উদ্দেশ্য হৈছে সেই শিক্ষা অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক মানুহজন হ'ল ইছলাম ধৰ্মীয় মানুহ যাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি অসমত বসবাস কৰা হিন্দু মুছলমানৰ ঐক্যতাত আঘাত হানাৰ কাৰণে এনেকুৱা সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি আছে কাৰণ সেই শিক্ষা অনুষ্ঠানটোত যেতিয়া 2021 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিথি হৈ গৈছিল সেই সময়খিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু সেই অনুষ্ঠানটোত মক্কা মদিনা দেখা পোৱা নাছিল তেতিয়াৰ সময়ত তেখেতক হৰি দবনিৰে তেখেতক সম্বৰ্ধনা জনোৱা হৈছিল কিন্তু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ সময়ত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰাৰ মূল উদ্দেশ্যই হৈছে যে বাংলাদেশত যি হিন্দু মানুহৰ ওপৰত অত্যাচাৰ চলিছে আৰু সেই অত্যাচাৰটো বন্ধ কৰাৰ কোনো ধৰণৰ চিন্তা চৰ্চা নকৰি অসমৰ হিন্দু মানুহখিনিক ভয় ভাবুকি দেখুৱাই অসমৰ মানুহখিনিক 26ৰ কাৰণে একত্ৰিত কৰি আকৌ এবাৰ বিজেপি চৰকাৰ বা বিজেপি ক্ষমতা অহাৰ চেষ্টা চলাই আছে যিখন বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ফোনযোগে বন্ধ কৰিব পাৰে সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই